হেল্ল' এভৰিৱান, আজি আমি কথা পাতিম যে যদি আপোনালোকে স্কলাৰশ্বিপ এপ্লাই কৰিছিলে সেই স্কলাৰশ্বিপৰ পইচা আপোনালোকৰ একাউণ্টত কেতিয়া সোমাব, কোনটো তাৰিখত সোমাব, আপোনালোকে বেংক একাউণ্টত বা ৰেফাৰেন্স আইডি আপোনালোকে কেতিয়া পাব বা পাইছে কি নাই সকলো আপোনালোকে জানিব পাৰিব। যিকোনো বেংকত নোযোৱাকৈ আপোনালোকে ঘৰতে বহি কিনে আপোনালোকৰ নিজৰ মোবাইল বা কম্পিউটাৰৰ জৰিয়তে আপোনালোকৰ যিটো একাউণ্টৰ পইচা সেইটো চেক কৰিব পাৰিব। অকল স্কলাৰশ্বিপৰ পইচাই নহয়, যদি কোনো ধৰণৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা যদি আপোনালোকে পইচা পাব লগা থাকে চ' সেই পইচাবোৰ আপোনালোকৰ একাউণ্টত সোমাইছে কি নাই আৰু কেতিয়া সোমাব সবিশেষ জানিব পাৰিব। মই আজি লাইভ প্ৰচেছ দেখুৱাম কেনেকৈ আপোনালোকে চেক কৰিব পাৰিব নিজৰ একাউণ্টৰ পইচা ঘৰতে বহি কিনে মোবাইল নম্বৰৰ জৰিয়তে বেংকত নোযোৱাকৈ। চ' সেইবোৰ চাবলৈ হ'লে আপোনালোকে আকৰকতে কৈছোঁ, যদি এইটো চেনেল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনখন টিপি অল কৰি দিব, যাতে এনেকুৱা সকলো ধৰণৰ নটিফিকেশ্যনৰ ভিডিঅ' আপোনালোকে সোনকালে পাবলৈ। চ' বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথমে আপোনালোকে যদি নিজৰ একাউণ্টৰ বেলেঞ্চটো চেক কৰিব খোজে তো প্ৰথমে কি কৰিব, যিকোনো মোবাইল বা যিকোনো কম্পিউটাৰত গৈ কিনে আপোনালোকে যিকোনো ব্ৰাউজাৰত গৈ কিনে কি কৰিব, প্ৰথমে চাৰ্চ কৰিব PFMS। তো PFMS বুলি যেতিয়া চাৰ্চ কৰিব তেতিয়া 3-4টা অপশ্যন আহিব। প্ৰথম যিটো অপশ্যন তাতে সেইটো অপশ্যনত আপোনালোকে ক্লিক কৰিব। চ' যেতিয়া ক্লিক কৰিব তেতিয়া এনেকুৱা অপশ্যন আহিব। এনেকুৱা অপশ্যন অহাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে লিখা আছে ন' ইউৰ পে'মেণ্টছ। চ' ন' ইউৰ পে'মেণ্টছত ক্লিক কৰিব। যেতিয়া ন' ইউৰ পে'মেণ্টছত ক্লিক কৰিলে তেতিয়া এনেকুৱা এটা অপশ্যন আহিব। এনেকুৱা অপশ্যনত আপোনালোকে চাই আছে বেংক, তাৰপিছত ইণ্টাৰ কনফাৰ্ম একাউণ্ট, তাৰপিছত কেপচা, তাৰপিছত চেণ্ড OTP। মই প্ৰথমৰ পৰা কৈ আছোঁ আপোনালোকে ভালকৈ চাই ল'ব। যদি নিজৰ বেংক একাউণ্টৰ পইচা যদি মোবাইল বা কম্পিউটাৰৰ জৰিয়তে আপোনালোকে চাব খোজে তো এনেকুৱাকৈ আপোনালোকে চাব পাৰিব। মই লাইভ প্ৰচেছ দেখুৱাই আছোঁ। যিকোনো গভৰ্ণমেণ্টৰ ফালৰ পৰা যদি পইচা আপোনালোকৰ বেংকত সোমাব বুলি ভাবি আছে তো আপোনালোকে নিজৰ মোবাইলত বা কম্পিউটাৰত চাব পাৰিব, যিকোনো বেংকত নোযোৱাকৈ। চ' যিটো বেংক হয় আপোনালোকে চাৰ্চ কৰিব। মই ষ্টেট বেংকত দেখুৱাই আছোঁ, আপোনালোকৰ এনি বেংকৰ আপোনালোকে চাব পাৰিব। চ' মই ষ্টেট বেংকক দেখুৱাই আছোঁ। যেতিয়া এনেকুৱা ষ্টেট বেংক মাৰিম তো তেতিয়া চাওক যিটো আপোনালোকৰ বেংক হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। বহুতো বেংক আছে, মই ষ্টেট বেংক চাওক তলত আছে। চ' ষ্টেট বেংকটো চাৰ্চ কৰি কিনে চিলেক্ট কৰিলোঁ। তো মই এতিয়া একাউণ্ট নাম্বাৰটো এণ্টাৰ কৰিম। আপোনালোকৰ নিজৰ একাউণ্ট নাম্বাৰটো এণ্টাৰ কৰিব। মই নিজৰ একাউণ্ট নাম্বাৰটো এণ্টাৰ কৰি আছোঁ। তো তাৰপিছত কি কৰিব, কনফাৰ্মত ক্লিক কৰিব। কনফাৰ্ম একাউণ্ট নাম্বাৰটো দিব লাগিব। মই কনফাৰ্ম একাউণ্ট নাম্বাৰটো দিছোঁ। একাউণ্ট নাম্বাৰটো আপোনালোকে দুবাৰ চিলেক্ট কৰিব। চ' মই কনফাৰ্ম কৰিলোঁ। কনফাৰ্ম কৰাৰ পিছত ইয়াতে যিটো কেপচা শ্ব' কৰি আছে মই কেপচাটো দি আছোঁ। আপোনালোকৰ নিজৰ যিটো মোবাইলত যেতিয়া আপোনালোকে বেংক একাউণ্টটো চাব তো এনেকুৱাকৈ কেপচাৰ শ্ব' হ'ব। তো কেপচাৰ যেতিয়া এণ্টাৰ কৰিব তেতিয়া কি কৰিব, তলত আহি কিনে চেণ্ড OTP টু অন ৰেজিষ্টাৰ মোবাইল নাম্বাৰ। আপোনালোকৰ বেংক একাউণ্টত যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে সেইটো মোবাইল নাম্বাৰত আপোনালোকৰ OTP চেণ্ড কৰা হ'ব। যেতিয়া যদি আপোনালোকৰ বেংক একাউণ্টত মোবাইল ৰেজিষ্ট্ৰেশ্যন কৰা নাই বা ৰেজিষ্টাৰ কৰা নাই, আপোনালোকে প্ৰথমে কি কৰিব, বেংকত যাব, তাৰপিছত মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰিব, তাৰপিছতে আপোনালোকে এইটো চাব পাৰিব। উইদাউট মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আপোনালোকে নোৱাৰে। চ' মোৰ বেংক একাউণ্টত মোবাইল নাম্বাৰ অলৰেডি ৰেজিষ্টাৰ হৈ আছে। চ' মই OTPত ক্লিক কৰিলোঁ। যেতিয়া OTPত ক্লিক কৰিলোঁ তেতিয়া মোৰ মোবাইলত এটা OTP আহিব। চ' আপোনালোকে চাই আছে লাষ্টত 267ত OTP শ্বেয়াৰ কৰা হৈছে। চ' মোৰ OTP অলৰেডি আহি গ'ল। মই OTPটো এণ্টাৰ কৰি আছোঁ। চ' মই OTPটি এণ্টাৰ কৰাৰ পিছত কি কৰিম, ভেৰিফাই OTPত ক্লিক কৰিম। যেতিয়া মই ভেৰিফাই OTPত ক্লিক কৰিলোঁ, চাওক মোৰ যিটো মানে মোৰটো চোৱা নাই, বেলেগ এটাৰ একাউণ্ট মই চেক কৰিছোঁ। চ' মোৰ কোনো ধৰণৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা পইচা নোসোমায়। চ' এইটো একাউণ্ট চাব পাৰে আপোনালোকে। চাওক ষ্টেট বেংক অফ ইণ্ডিয়া, তাৰপিছত একাউণ্ট নম্বৰ, আপোনালোকৰ ডিটেইলছ আছে, কোনটো ফালৰ পৰা ৰেফাৰেঞ্চ, তাৰপিছত কেতিয়া পইচা সোমাইছে চাওক। বহুতো যে আগৰ যদি ডাটা আপোনালোকে ওলাব খোজে, যদি আপোনালোকৰ বেংকত যদি আগৰ কোনো ডাটা ওলাব লাগে যে গভৰ্ণমেণ্টৰ ফালৰ পৰা পইচা সোমাইছে, সেইবোৰ ডাটা আপোনালোকৰ এতিয়া লাগে। চ' সেইটো আপোনালোকে চাব পাৰিব। ৰেফাৰেঞ্চ নাম্বাৰ কেতিয়া সোমাইছে চব আপোনালোকে চাব পাৰিব। চাওক যদি আপোনালোকে ডাউনলোড কৰিব খোজে, এইটো ডাউনলোড কৰাৰ প্ৰচেছটো বেলেগ আছে। ডাউনলোডো কৰিব পাৰিব, যিটো PDF সহকাৰে আপোনালোকে ডাউনলোড কৰিব পাৰে। ডাউনলোড যদি কৰিব খোজে ইয়াতে ডাউনলোড বুলি অপশ্যন আছে, ইয়াতে ডাউনলোড ক্লিক কৰিব। চ' আপোনালোকৰ ডাউনলোড হৈ যাব। চ' এনেকৈ আপোনালোকৰ গভৰ্ণমেণ্টৰ যিকোনো পইচা আপোনালোকে চাব পাৰিব। ৰেফাৰেঞ্চ নাম্বাৰ, কিমান পইচা সোমাইছে, কোনটো তাৰিখত সোমাইছে, চ' সবিশেষ আপোনালোকে জানিব পাৰিব। যদি স্কলাৰশ্বিপৰ পইচা সোমা নাই আপোনালোকে চাব পাৰিব কেতিয়া সোমাব, কোনটো তাৰিখত সোমাব, যদি পেণ্ডিং হৈ আছে সেইটোও শ্ব' কৰিব। চ' এনেকৈ আপোনালোকে যিকোনো গভৰ্ণমেণ্টৰ